Hello viewers, welcome back to my channel Mummy Borwa. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে। আজি মোৰ ভিডিঅ'টো দেখাবলগীয়া বিষয়টো এনে ধৰণৰ। আপোনালোক সকলোৱে জানে মই আগৰ ভিডিঅ'ত দেখুৱাইছো যে মই বিএড কৰি আছো। সো বিএড কৰি থাকিলে কৰাখিনি জানিব মেইনলি যে বহুত ধৰণৰ কিছুমান এছাইনমেণ্ট কলেজৰ ফালৰ পৰা দিয়া হয় ষ্টুডেণ্টক আৰু ৰিচেণ্টলি আমাকো এনেকুৱা কিছুমান এছাইনমেণ্ট দিছে কিন্তু তাৰে ভিতৰত এটা এছাইনমেণ্ট মই আপোনালোকক ভাবিছোঁ কৰি দেখুৱাম। সেইটো এছাইনমেণ্টৰ নাম হৈছে পৰ্টফলিঅ' এছাইনমেণ্ট। পৰ্টফলিঅ' এছাইনমেণ্টটো বিএড কৰাখিনিয়েতো জানিবই কি আৰু নকৰাখিনিক কৈ দিছোঁ যে এছাইনমেণ্টটো এনেকুৱা এটা এছাইনমেণ্ট ধৰক আপোনালোকৰ বিভিন্ন ধৰণৰ হবি থাকে। কোনোবাই আৰ্ট কৰি ভাল পায়, কোনোবাই কবিতা লিখি ভাল পায়, বিভিন্ন ধৰণৰ এম্ব্ৰইডাৰী কৰি ভাল পায়। চ' বিভিন্ন ধৰণৰ এক্টিভিটিছবিলাক চবৰ বেলেগ বেলেগ থাকে কৰি ভাল পোৱাৰ আৰু সেইখিনি পৰ্টফলিঅ' এছাইনমেণ্ট থ্ৰু তেওঁলোকে কৰি দেখুৱাব পাৰে। আৰু মোৰ মেইনলি ইণ্টাৰেষ্ট থকা বিষয়বস্তু বুলি মই যদি কওঁ তেনেহ'লে মই ক্ৰাফ্ট কৰি খুবেই ভাল পাওঁ আৰু মই আৰ্ট কৰোঁ। চ' এই এছাইনমেণ্টটো পাই পেলাই মোক খুবেই ভাল লাগিলে আৰু মই ঘৰত এছাইনমেণ্টটো কৰিবলৈ লৈছোঁ আৰু কেনেকৈনো মই ষ্টাৰ্টিঙৰ পৰা কৰিম সেইখিনি সকলো দেখুৱাই যাম আপোনালোকক। গতিকে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰিব আৰু ভিডিঅ'খিনি যদি ভাল পায় প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। গতিকে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই হাৰ্ড পেপাৰ লৈছোঁ কৰিবৰ বাবে। পেপাৰখন মাজত ফ'ল্ড কৰি ভাঁজ কৰি লৈছোঁ। আপোনালোকে যিমান চাইজত কৰিব বিচাৰে সেইটো জোখতে ফ'ল্ড কৰি ল'ব। মই এটা নিৰ্দিষ্ট জোখ লৈ লৈছোঁ আৰু সেইটো জোখত মই পেপাৰখন ফ'ল্ড কৰি লৈছোঁ এনেধৰণে। এয়া দেখিছে মই সমান চাইজত কাটি ল'লোঁ পেপাৰবিলাক আৰু এনেধৰণে কেইবাখনো পেপাৰ ফেভিকল আঠা দি পেলাই লগাই গ'লোঁ। এনেধৰণে যিমানকেইখন পেজ দৰকাৰ হ'ব সিমানকেইখন লগাব লাগিব। এইবোৰ দেখিছে এইবোৰ হৈছে কিছুমান দিয়া কাৰ্ড যিবিলাক মই ইউজ কৰিছোঁ এই এছাইনমেণ্টটোত কৰিবৰ কাৰণে। আৰু বাকী এইবোৰ দেখিছে গ্লিটাৰ পেন, ফেভিকল, এয়া কালাৰ, বিভিন্ন কালাৰ লাগিব কৰিবৰ কাৰণে। এয়া বাৰ্ছ, এইবিলাক মই সৰু সৰু কিছুমান পিচ কাটি লৈছোঁ আউটলাইনত লগাবৰ কাৰণে। এইখনে মোৰ হৈছে পৰ্টফলিঅ' এছাইনমেণ্টখন। ইয়াত বিভিন্ন এনেধৰণে ডিজাইন কৰি দিছোঁ। দেখিছে ওপৰৰ ডিজাইনটো কেনেকৈ কৰিছোঁ। চ' এইবোৰ কাগজ কাটি সৰু সৰুকৈ লগাই গৈছোঁ। এয়া মই লিখি দিছোঁ ইয়াত। এইটো মোৰ ফ্ৰণ্ট পেজ য'ত মই লিখিছোঁ ৱেলকাম টু মাই পৰ্টফলিঅ' এছেছমেণ্ট। বাকী ইয়াত দেখিছে একনলেজমেণ্ট। দেন এয়া আহিলে কণ্টেণ্ট, যিখিনি আপোনালোকে ইয়াত ভৰাব সেইখিনি চব কণ্টেণ্টত সোমাই যাব। এয়া ইণ্ট্ৰডাকশ্যন,
ইয়াত পৰ্টফলিঅ' সম্পৰ্কে কিছু কথা লিখি দিছোঁ ইয়াত কি হয় পৰ্টফলিঅ' এছাইনমেণ্ট তো ইয়াত দেখিছে এইখিনি হৈছে এডভান্টেজ ডিছএডভান্টেজ পৰ্টফলিঅ' কি আছে বাকী এইটো হৈছে এটা সৰু ডিজাইন কৰিছোঁ তাত মই ভিতৰত মোৰ নাম মোৰ ক্লাছ মোৰ লং এইখিনি ইয়াত লিখি দিছোঁ এইটো মোক খুব ভাল লাগিছে নিজৰে তো আৰু এইটো দেখিছে এইটো হৈছে এটা সৰু খাম যিটো মই বিয়াৰ কাৰ্ড দি বনাইছিলোঁ আৰু ইয়াৰ ভিতৰত মই এটা ৰিবন ৱৰ্ক সৰুকৈ মই কৰি দিছোঁ ইয়াত আৰু এফালে দেখিছে এইটো কনক্লুজন দিছোঁ ইয়াত আৰু এটা মই ৱৰ্ক কৰিছোঁ এইটো হৈছে ফেব্ৰিক ৱৰ্ক এইটো মই বিয়াৰ কাৰ্ডৰ এমব্লমে বনাইছোঁ আৰু ইয়াৰ ভিতৰত মই এইটো এটা সৰুকৈ ফেব্ৰিকৰ কাম কৰি দিছোঁ এয়া মই চিম্পলকৈ বনাইছিলোঁ কেনেকুৱা হৈছে নাজানো আপোনালোকে ভাল পাইছেনে নাই পোৱা মই কলেজৰ কাৰণে এইটোৱে কৈছিলোঁ এটা চিম্পলকৈ পৰ্টফলিঅ' এছাইনমেণ্ট যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে মোক জনাব কেনেকুৱা পাইছে